হাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ৰোল বনাই দেখুৱাম। আমি বিভিন্ন ধৰণৰ ৰোল খাওঁ। আজি মই পাপৰ ৰোল বনাম। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পাপৰ ৰোল বনাবৰ কাৰণে এয়া মই পাপৰ লৈছোঁ আৰু কণী আৰু আলু বইল কৰি লৈছোঁ। কণী আৰু আলুখিনি মই এতিয়া মিক্স কৰি ল'ম। অকণমান নিমখ দিছোঁ, অকণমান চাট মছলা, কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰা হৈ গৈছে। এতিয়া মই এইখিনি অকণমান ফ্ৰাই কৰি ল'ম। উঠাই দিলোঁ। ইয়াত অকণমান তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই এতিয়া আলু আৰু কণী মিক্সখিনি দি দিম। এইখিনি মোৰ হৈ গৈছে। এতিয়া মই এইখিনি নমাই থ'ম। এতিয়া মই পাপৰ এখন অকণমান পানী লগাই লৈছোঁ। পানী লগাই ল'লে ৰোল বনোৱা সুবিধা হয়। এতিয়া মই ইয়াৰ ভিতৰত কণী আৰু আলুৰ মিশ্ৰণখিনি দি দিছোঁ। এনেকৈ মই ৰোল বনাই লৈছোঁ। এতিয়া মই গেছটো জ্বলাই টাৱাখন উঠাই দিছোঁ। এচামুচ তেল দিছোঁ। এতিয়া মই ইয়াত ৰোল বনোৱা পাপৰখন দিছোঁ। এতিয়া এইখন হৈ গৈছে, মই নমাই থ'ম। এয়া মোৰ পাপৰ ৰোল হৈ গৈছে। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।